মৰাণত দিন দুপৰতে দোকানৰ পৰা কৌশলেৰে মোবাইল চুৰি কৰি নিলে চোৰে। চিচিটিভিত আবদ্ধ চোৰৰ দৃশ্য। মৰাণৰ কনক হাজৰিকাৰ কাপোৰ দোকানৰ পৰা আজি গ্ৰাহক ৰূপত অহা এটা চোৰে কনক হাজৰিকাৰ মোবাইল কৌশলেৰে চুৰি কৰি নিয়ে। কনক হাজৰিকাৰ পৰা জানিব পৰা মতে গ্ৰাহকজনে নানা ধৰণৰ কাপোৰ দেখুওৱাৰ অজুহাত লৈ মোবাইলটো তেওঁৰ হাতৰ পৰা চুৰি কৰি নিয়ে। এই সংক্ৰান্তত কনক হাজৰিকাই আৰক্ষীক অৱগত কৰিছে। এই চোৰৰ দৃশ্য চিচিটিভিত বন্দী হৈছে। কনক হাজৰিকাই জনোৱা মতে আন দোকানী যাতে ভুক্তভোগী নহয় তাৰ বাবেহে তেওঁ সকলোকে সজাগ আৰু সাৱধান থাকিবলৈ আহ্বান জনায়। মানে কি হ'ল, প্ৰথমতে কাষ্টমাৰজন আহিছে, আহি পেলাই বোলে আমুক কাপোৰ দুযোৰ দিয়ক, কাপোৰ দুযোৰ দিলোঁ উলিয়াই, তাৰপিছত চালে বোলে হ'ব এই কাপোৰ দুযোৰ বাঢ়ি দিয়ক, এযোৰ পেক কৰি দিয়ক, এযোৰ বোলে বেলেগে দিব, বেলেগে এজনে কৰিব, এইবুলি দিলে। বোলে আৰু 3টা কোৱালিটি 3খন গামোচা দিলোঁ, সেই গামোচাও 3খন বান্ধি দিলোঁ, গা ধোৱা গামোচা 2খন দিলোঁ, সেই 2খনো দিলোঁ। দিয়াৰ পিছত বোলে এই 3টা বেলেগে পেক কৰক আৰু এইকেইটা মই পিছত পেক কৰিলোঁ। তাৰপিছত এইবিলাক এনেকৈ চাই কৰি মোক পূৰা বেহুচ কৰি ৰাখিছে আৰু পূৰা মানে বিজি কৰি ৰাখিছে। তাৰপিছত কি ক'লে বোলে দাদা ফোন কৰক, মোৰ মাইকী মানুহ আহি গৈছে, মোবাইলটো লৈ ফোন কৰিলে। এনেকৈ ফোন কৰি সি মাৰি চালে, মাৰি কাগজ পাতি এইবিলাক বেগ চেগবিলাক ঠিক ঠাক কৰোঁতে সি সিফালে মোবাইলটো লৈ গুচি গ'ল। সেইবিলাকেই মোবাইলটো 8,000 টকাৰ আছিলে। থানাত আনিলোঁ, মই থানাত তেনেকৈ এণ্ট্ৰি দিলোঁ, মোবাইলটো লক কৰিব লাগে। গতিকে যাতে মোৰ এনেকুৱা কামটো আৰু যাতে মোকো কৰিলে আৰু মোৰ যাতে আকৌ দুজন মানুহ যাতে এনেকুৱা নহয়, যাতে এনেকুৱা নহয়, সেইকাৰণে মই এইটো আপোনালোকক সজাগ থাকিবলৈ দিলোঁ দেই।